বন্ধুসকল আজি ছাগলী মাংস প্ৰেছাৰ কুকাৰত অতি সহজতে কেনেকৈ বনাব পাৰি তাৰ এটা ৰেচিপি লৈ আহিলোঁ। আশা কৰিলোঁ সকলোৱে ৰেচিপিটো চাই ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাবচোন। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ছাগলী মাংস বনাবৰ কাৰণে এটা আলু লৈছোঁ, দুটা পিঁয়াজ, শুকান জলকীয়া, আদা নহৰু আৰু তেজপাত দুটা আৰু এটা বিলাহী লৈছোঁ। আপোনালোকে এনেকৈ লৈ ল'ব। আলুগুটি আচলতে মাংসৰ ওপৰত কথা। মই এইখিনি মাংস লৈছোঁ, পিঁয়াজ দুটা কাটি ৰাখিছোঁ, অলপ হালধি দিছোঁ, অকণমান নিমখ দিম, সোৱাদৰ হিচাপত দিব, অকণমান নিমখ দিছোঁ, আদা নহৰু পেষ্ট কৰি থৈছিলোঁ তাৰ অলপ দিছোঁ, অলপ পিঁয়াজ দিছোঁ। এতিয়া এইখিনি মই মেৰিনেট কৰি ৰাখিম অকণমান দেৰি ধুনীয়াকৈ। আপোনালোকে এঘণ্টামান যদি মেৰিনেট কৰি ৰাখিবলৈ সময় হয় তেতিয়াহ'লে মেৰিনেট কৰি ৰাখিলে মাংসটো বহুত টেষ্টি হয় খাবলৈ। মই অলপ গৰম মছলা দিছোঁ, আপোনালোকে যিখিনি মছলা ব্যৱহাৰ কৰে সেইখিনি মছলা ব্যৱহাৰ কৰিব, যিহেতু মই মাংসত মছলাটো খুব কমেই দিওঁ। এতিয়া মই শুকান জলকীয়া দুটা তেলত ফ্ৰাই কৰি লৈছোঁ, প্ৰেছাৰ কুকাৰত বনাম যিহেতু। ফ্ৰাই কৰা হৈ গৈছে। এতিয়া পিঁয়াজটো দিম, পিঁয়াজটো মই অলপ ভাজি ল'ম। পিঁয়াজটো ভজা হৈ গৈছে, ইমানতে মই এতিয়া আদা নহৰু পেষ্টটো দি দিম। আদা নহৰু পেষ্টটোৰ লগত অকণমান ভাজিম এতিয়া পিঁয়াজটো, বেছি ভাজিব নালাগে। এনেকুৱাতে মই এতিয়া বিলাহী এটা কাটি ৰাখিছোঁ, বিলাহীটো দি দিম। যিটো মাংসখিনি ভাজিম এই মাংসখিনিৰ লগত একেলগে ভাজ খাব। এতিয়া মই বিলাহীটো দি দিম ইয়াত, অলপ ভজা হৈ গৈছে। এতিয়া মই ইয়াত বিলাহীটো কাটি ৰাখিছিলোঁ, বিলাহীটো দি দিম। বিলাহীটো ধুনীয়াকৈ এনেকৈ তেলতে অলপ দেৰি ফ্ৰাই কৰি ল'ম। অকণমান দেখুৱাবলৈ অসুবিধা হৈছে যিহেতু মই এখন হাতে মোবাইলটো লৈ আছোঁ। দেখিছেনে বিলাহীটো ইমানটো ভজা হৈ গৈছে। এতিয়া মেৰিনেট কৰি ৰখা মাংসটো মই ইয়াত দি দিম। ধুনীয়াকৈ ইয়াক খুব ভাজিব লাগিব, একদম বিলাহী গলি পিঁয়াজ গলি নোযোৱালৈকে ইয়াক খুব ভাজিব লাগিব। ইয়াক ঢাকন দি ৰাখিব। এতিয়া আপোনালোকে প্ৰেছাৰৰ ঢাকনা নলগাব, এনেকৈ ঢাকনা লগাই লগাই খুব ভাজিব, অলপ দেৰি ভাজিব লাগিব। যিমানেই ভাজিব সিমানেই মাংসটো টেষ্টি হ'ব। এনেকৈ ঢাকন এখন দি খুব ভাজিব। দেখিছেনে ভাজ খাইছে আৰু বিলাহীটো গলিছে, পিঁয়াজো গলিছে। এনেকুৱাতে এতিয়া মই আলুগুটি এটা ফ্ৰাই কৰি ৰাখিছিলোঁ, আপোনালোকক দেখাবলৈ পাহৰিলোঁ। এনেকৈ আলুগুটি এটা ফ্ৰাই কৰি ৰাখিছিলোঁ, এইটো ঢালি ইয়াতে দি দিম। এতিয়া মাংসৰ লগত অলপ দেৰি ভাজি ল'ম মই এনেকৈ। যিমানেই মাংসটো ভাজিব সিমানেই মাংসৰ টেষ্টি হ'ব। দেখিছেনে ধুনীয়াকৈ ভাজ খোৱা হৈ গৈছে। এতিয়া মই গৰম পানী ব্যৱহাৰ কৰিম। আপোনালোকৰ হিচাপত পানী দিব। মই যিহেতু 3টা মানুহৰ জোখত বনাইছোঁ, ইমানটো পানী হৈ যাব। চিটি মাৰিব লাগিব। চিটি মৰাৰ পাছতো আকৌ ঢাকন খুলি মই অলপ ভাজি ল'লোঁ। দেখিছেনে ধুনীয়া হৈছে, কিমান ধুনীয়া লাগিছে। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। চিটি মৰাৰ পাছত ধুনীয়াকৈ আকৌ এবাৰ ধুনীয়াকৈ এনেকৈ ভাজি ল'ব।